নমস্কাৰ মোৰ নাম ডাক্তৰ মূৰ্ছনা খাউন শৰ্মা মই এগৰাকী পেডিয়াট্ৰিচিয়ান আৰু লেক্টেশ্যন কনসালটেন্ট হয় আজি আমি কথা পাতিম চাইল্ডহুড কনষ্টিপেশ্যনৰ ওপৰত শিশুসকলৰ পেট খুলুচা নোহোৱা হোজ কৰোতে কঠিন হোৱা আৰু হোজ কৰোতে কষ্ট পোৱা বিষয়টোৰ ওপৰত কিন্তু সবতকে প্ৰথমতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই লগতে ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰিব এতিয়া শিশুসকলে এদিনত কেইবাবাৰো পায়খানা কৰিব পাৰে বা বহু দিনৰ পাছত এবাৰো পায়খানা কৰিব পাৰে কিমান বাৰ পায়খানা কৰিছে হেতু দৰকাৰী নহয় কিন্তু পায়খানাটো কোমল আৰু সহজে কৰিব পাৰিছে নে হেতুহে দৰকাৰী নৱজাত শিশুক আপোনালোকে দেখিব যে জন্মৰ পাছতে তেওঁলোকে প্ৰত্যেকবাৰ খোৱাৰ পাছতে পায়খানা কৰিব পাৰে হেতু নৰমাল হয় আৰু কেতিয়াবা এসপ্তাহৰ মূৰতো এদিন পায়খানা কৰিব পাৰে দুয়োটাই নৰমাল হয় এটা ডাঙৰ ল'ৰা ছোৱালীক আমি কনষ্টিপেশ্যন বুলি কেতিয়া কওঁ যদি সপ্তাহত 3 দিনতকৈ কম হোজ কৰিছে হোজটো বহুত কঠিন হৈছে বা হোজটো বহুত টান সৰু গুটি গুটি নিচিনা হৈছে কৰোতে পেটটো বিষাইছে বা কৰোতে বহুত কষ্ট পাইছে বিষাইছে কেতিয়াবা দেখিব বহুত টান হোজৰ লগত অলপ তেজও গৈছে লগতে আৰু কেতিয়াবা গম নোপোৱাকে ঢিলা পায়খানা হৈ গৈছে পেনত ঢিলা পায়খানা গুছি গৈছে তেওঁলোকে গম নোপোৱাকে হয় এটো গম নোপোৱাকে পেনত ঢিলা পায়খানা গুছি যোৱাটো এটা কনষ্টিপেশ্যনৰ লক্ষণ হয় এতিয়া যদি শিশুসকলে পায়খানা কৰিব নিবিচাৰে ভয় খায় তেতিয়া হলে আপোনালোকে দেখিব যেতিয়া তেওঁলোকৰ পায়খানা লাগে তেতিয়া তেওঁলোকে নিজৰ ভৰিকিটা টাইটকে ক্ৰছ কৰি পেলাই ভৰিটো পকাই পেলাই ৰাখি থব পাৰে আৰু মুখখন ৰঙা হৈ যাব পাৰে এই পায়খানা নকৰাৰ কাৰণে শিশুসকলৰ মাজত বহুতো কিছুমান এনজাইটি আৰু মুড ডিসঅৰ্ডাৰছ হোৱা দেখা যায় সেই কাৰণে আমি পায়খানাটো সদায় খুলুসাকে কৰাবলৈ কোমল কৰাবলৈ খুলুসাকে কৰাবলৈ যত্ন কৰিব লাগে এতিয়া পায়খানা কৰিব নিবিচাৰা কাৰণকিটা কি হয় সবতকে প্ৰথমতে নিজে পায়খানা কৰিব নিবিচাৰা যেনেকে ধৰক কিছু আজিকালি বহুত ল'ৰা ছোৱালীৰ স্কুল সোনকালৰ পৰা আৰম্ভ হয় 6:30 বজাত তেওঁলোকে খাৰ পায় 7টা বজাৰ পৰা তেওঁলোকৰ স্কুল থাকে তাৰ পিছত শেষ কাৰণে স্কুল যোৱাৰ আগতে তেওঁলোকৰ হোজ কৰিবলৈ কোনো সময় নাথাকে যেতিয়া তেওঁলোক স্কুললৈ যায় ক্লাছ চলি থাকে তেতিয়া হোজ কৰিবলৈ লাগে তেতিয়া তেওঁলোকে নিজৰ টিচাৰক নিজৰ শিক্ষকক ক'বলৈ লাজ পায় কি তেওঁলোকৰ হোজ কৰিব লাগিছে সেইভাবে তেওঁলোকে নিজে হোজটো জোৰ কৰি ধৰি ৰাখি থৈ দিয়ে নকৰাকে কেতিয়াবা খেলাৰ মাজত তেওঁলোকৰ হোজ কৰিবলৈ লাগিব পাৰে তেতিয়া খেলাটো তেওঁলোকে এৰি থৈ হোজ কৰিবলৈ আহিবলৈ টান পায় সেইভাবে নিজে তেওঁলোকে হোজটো নিজৰ ভিতৰত জোৰ কৰি পেলাই ধৰি ৰাখি থৈ দিব পাৰে কেতিয়াবা যদি তেওঁলোকে ঘৰৰ পৰা বাহিৰত ক'বাত ফুৰিবলৈ গৈছে তেতিয়া বাহিৰৰ যিখিনি টয়লেট হয় তাত তেওঁলোকে ইউজ কৰিবলৈ টান পায় হেখিনি ঘৰতে কৰিবলৈ বিচাৰে সেইভাবে নিজৰ টয়লেট নোহোৱাৰ বাবে তেওঁলোকে নিজৰ হোজটো তাতে ধৰি পেলাই থৈ দিয়ে নকৰে সেইভাবে যদি হোজটো টান কৰি পেলাই নিজে নকৰাকে থৈ দিয়ে তেতিয়া আমাৰ খাদ্যনলীত সেই হোজৰ যিমান পানীখিনি আছে সেই পানীখিনি হুহি গৈ থাকে সেইভাবে হোজটো টান হৈ গৈ থাকে যেতিয়া তেওঁলোকে পাছত হোজ কৰিবলৈ যায় তেতিয়া তেওঁলোকে দেখে যে হোজটো টান হৈছে হোজ কৰোতে তেওঁলোকে কষ্ট পাইছে কঠিন হৈছে হোজটো সেইভাবে তেওঁলোকে হোজ কৰিবলৈ ভয় কৰা হয় আৰু নিজে হোজটো নকৰাকে টানকে নিজৰ ভিতৰতে ৰাখি থবলৈ ধৰে সেইভাবে এটো এটা সাইকেল হৈ গৈ থাকে প্ৰথমতে তেওঁলোকে জানি বুজি হোজ নকৰে পাছত হোজটো টান হয় আৰু সেইভাবে তেওঁলোকে কষ্ট পায় আৰু ভয়তে তেওঁলোকে হোজ নকৰাকে গৈ থাকে এটো এটা সাইকেল হৈ গৈ থাকে এটো বহুত ইম্পৰ্টেন্ট কাৰণ হয় আজিকালিৰ দিনত তাৰ পাছতে টয়লেট ট্ৰেইনিং যদি তেওঁলোকক ভালকে টয়লেট ট্ৰেইনিং নিদিয়ে তেতিয়াও তেওঁলোকে হোজ কৰিবলৈ নিবিচাৰিব পাৰে আৰু কেতিয়াবা যদি বহুত সোনকালেও টয়লেট ট্ৰেইনিং কৰা হয় 2 বছৰৰ আগত যদি টয়লেট ট্ৰেইনিং কৰা হয় তেতিয়া তেওঁলোকে কেতিয়াবা বিৰুদ্ধ টয়লেট কৰিবলৈ বাথৰুম যাবলৈ বিৰুদ্ধ কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপেও তেওঁলোকৰ কনষ্টিপেশ্যন হ'বলৈ পাৰে 3 নম্বৰত তেওঁলোকৰ খাদ্যখিনি চাব লাগিব তেওঁলোকে যদি বেছি ফাইবাৰ থকা খাদ্য নাখায় শাক পাচলি বা ফলমূল নাখায় তেতিয়াও কনষ্টিপেশ্যন হ'ব পাৰে যদি পানী ভালদৰে নাখায় বা জুলীয়া বস্তু বেছিকে নাখায় তেতিয়াও কনষ্টিপেশ্যন হ'ব পাৰে যদি বেছিকে জাংক ফুড বাহিৰা বস্তু যদি বেছিকে খায় তেতিয়াও কনষ্টিপেশ্যন হ'বলৈ পাৰে
ইয়াৰ পাছত আমি দৈনন্দিনে কৰি যোৱা কাৰ্যবিলাকত যদি কিছুমান সালসলনি ঘটে, যেনেকৈ যদি ক'ৰবাত দূৰলৈ ফুৰিবলৈ যোৱা হয়, কেতিয়াবা বহুত গৰম পৰিছে বা কেতিয়াবা তেওঁলোকৰ পৰীক্ষা আহিছে, তেওঁলোকৰ ষ্ট্ৰেছ হৈছে, অলপ টেনশ্যন হৈছে, তেতিয়াও আমাৰ ভিতৰৰ ফাংচনছবিলাকত কিছুমান সালসলনি ঘটিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে পায়খানাটো খুদুচাকৈ নহ'ব পাৰে। তাৰ পাছতে তেওঁলোকে যদি কিবা দৰৱ খাইছে, দীৰ্ঘদিনীয়াকৈ কিবা দৰৱ খাইছে, কেতিয়াবা বিষৰ দৰৱ যদি খাইছে, আইৰণ চিৰাপ যদি খাইছে, তাৰপিছত কিছুমান দীৰ্ঘদিনীয়া বেমাৰ হৈছে যেনে এণ্টিডিপ্ৰেছেণ্ট, এণ্টিচাইকটিক্স, তেনেকুৱা কিছুমান দৰৱ আছে, যদি সেইবিলাক দীৰ্ঘদিনীয়ালৈকে খাব লাগে তেতিয়াও মানুহৰ কনষ্টিপেশ্যন হয়। তাৰ পাছতে যদি গৰু গাখীৰৰ এলাৰ্জি হ'ব পাৰে। এতিয়া গৰু গাখীৰ থকা বস্তু যেনেকৈ ডেইৰী প্ৰডাক্টছ, চীজ, ক্ৰীম এইবিলাকো যদি বেছিকৈ খায় তেতিয়া কিছুমান মানুহৰ কনষ্টিপেশ্যন হয়, কাৰণ যিহেতু গাখীৰত বেছিকৈ কেলছিয়াম থাকে আৰু কেলছিয়ামে কেতিয়াবা কনষ্টিপেশ্যন কৰিবলৈ পাৰে। তাৰপাছতে এইটো বংশাগত হ'ব পাৰে, কেতিয়াবা কিছুমানৰ মাক দেউতাকৰ যদি আগৰ পৰা কনষ্টিপেশ্যন থাকে তেতিয়া ল'ৰা ছোৱালীৰো কনষ্টিপেশ্যন হ'বলৈ পাৰে। তাৰপাছত যদি তেওঁলোকে ভালদৰে ব্যায়াম নকৰে, বহু সময় বহি থাকে, তেতিয়াও কনষ্টিপেশ্যন হ'ব পাৰে। তাৰপাছত কিছুমান মেডিকেল কণ্ডিশ্যন থাকে যাৰ কাৰণেও কনষ্টিপেশ্যন হ'ব পাৰে, যেনেকৈ যদি পায়খানা কৰাৰ ৰাস্তাটো সৰু হয়, এইটো জন্মগত হ'ব, তেতিয়াও কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকিব পাৰে। কিছুমান এনেলেট্ৰেচিয়া বা হাৰ্ছপ্ৰাং ডিজিজ বুলি কয়, তেতিয়া কনষ্টিপেশ্যন হ'বলৈ পাৰে। যদি থাইৰয়ডৰ বেমাৰ থাকে, হাইপ'থাইৰয়ডিজম থাকে, থাইৰয়ড হৰম'নটো কম থাকে, তেতিয়াও কনষ্টিপেশ্যন হ'বলৈ পাৰে। কিছুমান আৰু বেমাৰ আছে যেনেকৈ চিষ্টিক ফাইব্ৰ'ছিছ, তেতিয়াও কনষ্টিপেশ্যন হ'ব পাৰে। যদি নাৰ্ভৰ কিবা বেমাৰ থাকে, তেনেকৈ স্পাইনা বাইফিডা, মেনিংগোমাইলোচিল, তেনেকুৱা কিছুমান বেমাৰ আছে। যদি পেৰালাইচিছ হৈ থাকে, ভৰি দুটা পেৰালাইচিছ হৈ থাকে, বা চেৰিব্ৰেল পেলচি বুলি কিছুমান বেমাৰ আছে, যদি জন্মতে মূৰত আঘাত পাইছিলে তেতিয়া তেওঁলোকে সমবয়সীয়া ল'ৰা ছোৱালীতকৈ অলপ পিছপৰা হ'ব। এইবিলাক কিছুমান নাৰ্ভৰ বেমাৰ থাকে, এইবিলাক বেমাৰ থাকিলেও কনষ্টিপেশ্যন হ'ব পাৰে। এইবিলাক অৰ্গেনিক কজ হয়, এইবিলাকৰ কিবা মেডিকেল কণ্ডিশ্যন আছে, কিন্তু প্ৰায়ভাগ কণ্ডিশ্যন আমি কওঁ ফাংচনেল কনষ্টিপেশ্যন বা ইডিঅ'পেথিক কনষ্টিপেশ্যন, যাৰ ঘৰুৱা কামবিলাক কৰিলে, ঘৰুৱা পদ্ধতিবোৰ কৰিলেই ভালকৈ পায়খানা হৈ যাব। এতিয়া এই টান পায়খানা হোৱাৰ কমপ্লিকেশ্যন কি হ'ব পাৰে? প্ৰথমতে বহুত টান পায়খানা হোৱাৰ কাৰণে পায়খানাৰ ৰাস্তাটোত ঘাঁ লাগিব পাৰে আৰু পায়খানাৰ ৰাস্তাটো অলপ ফাট মেলি যাব পাৰে, যাক আমি কওঁ এনেল ফিচাৰ বুলি। তাৰপাছতে 2 নম্বৰতে ৰেক্টেল প্ৰলেপ্স হ'ব পাৰে বা গুহ্য দ্বাৰ বাহিৰলৈ ওলাই আহিব পাৰে। পায়খানা কৰাৰ ৰাস্তাটো অলপ বাহিৰলৈ ওলাই আহিব পাৰে পায়খানা কৰোঁতে বা পায়খানা কৰাৰ পাছত। তাৰপাছতে কিছুমান মুড ডিছঅৰ্ডাৰ বা এনজাইটি ডিছঅৰ্ডাৰ দেখিব পোৱা যায়। ভালকৈ পায়খানা খুলুচা নোহোৱাৰ বাবে তেওঁলোকৰ ভালকৈ ভোক নালাগিব পাৰে, তেওঁলোকৰ পঢ়া শুনাত মন নাযাব পাৰে, তেওঁলোক অলপ ইৰিটেশ্যন হৈ থাকিব পাৰে আৰু মনটো খেলি মেলি লাগি থাকিব পাৰে। তাৰ পাছতে আৰু এবিধ বেমাৰ আছে যাক আমি কওঁ অনকোপ্ৰেচিছ বুলি। তাৰ মানে পায়খানাটো টান হোৱাৰ কাৰণে তেওঁলোকে নকৰিব আৰু পায়খানাটো জমা হৈ গৈ থাকিব, খাদ্য নলীডালত জমা হৈ গৈ থাকিব তলফালে, আৰু পায়খানা কৰা ৰাস্তাটো ডাঙৰ হৈ গৈ থাকিব। আৰু এটা সময় আহিব য'ত এই টান পায়খানাখিনিৰ ওপৰত ঢিলা শৌচ হ'বলৈ ধৰিব, নিজে নিজে ঢিলা শৌচ হ'ব ধৰিব ইনফেকশ্যনৰ কাৰণে, বা নিজে নিজে ঢিলা শৌচ হ'বলৈ ধৰিব, আৰু এই ঢিলা শৌচখিনি তেওঁলোকে গম নোপোৱাকৈ নিজে নিজে পেণ্টত নামি আহিব, আৰু বহুতো মাক দেউতাকে ভাবিব কি ডায়েৰিয়া হৈছে, কিন্তু এইটো ডায়েৰিয়া নহয়, বহুত বেছি টান শৌচ হোৱাৰ কাৰণে পেটত ইনফেকশ্যন বা নিজে নিজে পেটত ঢিলা পায়খানা হ'বলৈ ধৰিছে, ওপৰত ঢিলা পায়খানা হ'ব ধৰিছে, আৰু এই ঢিলা পায়খানাখিনি তললৈ নামি আহিব ধৰিছে। তাৰ মাজত টান পায়খানাখিনি পেটৰ ভিতৰত সোমাই আছে। এতিয়া ইয়াৰ চিকিৎসাটো কি হয়? প্ৰথমতে বহু বেছি ফাইবাৰ থকা খাদ্য খুৱাব লাগিব। এই ফাইবাৰ থকা খাদ্য খোৱালে শৌচটো কোমল হ'ব আৰু কৰিবলৈ বেছি কষ্ট নহ'ব, সহজে তেওঁলোকে কৰিব পাৰিব। এতিয়া ফাইবাৰ থকা খাদ্য কি হয়? এতিয়া ফল মূলৰ ভিতৰত আপেল, প্লাম, নাচপতি, নৰা বগৰী আৰু অমিতা, এইকেইটা ফল মূলৰ ভিতৰত। ড্ৰাই ফ্ৰুটছৰ ভিতৰত খেজুৰ আৰু কাঠবাদাম, সেউজীয়া শাক পাচলি, ব্ৰকলি, মিঠা আলু আৰু গজালি ওলোৱা গোটা মগু, চয়াবিন,
ৰঙা আটা আৰু ৰঙা আটা দি বনোৱা ব্ৰেড এইবিলাকত বেছি ফাইবাৰ থাকে এনেকুৱা খাদ্য বেছিকে খুৱাব লাগে তেতিয়া হোষ্টটো কোমল হ'ব আৰু সহজে তেওঁলোকে কৰিবলৈ পাৰিব আৰু তাৰ পাছত বেছিকে পানী খুৱাব লাগিব যিমানে পানী আৰু জুলীয়া বস্তু খুৱাই সিমানে পায়খানাটো কৰিবলৈ সহজ হ'ব তাৰ পাছত প্ৰত্যেক দিনে তেওঁলোকক অলপ ব্যায়াম কৰিব লাগিব 30 মিনিটৰ পৰা 1 ঘণ্টা লৈকে তেওঁলোকক অলপ ব্যায়াম কৰিব দিব লাগে এই ব্যায়ামটো তেওঁলোকে ভাগৰ লগাকে আৰু ঘাম ওলোৱাকে কৰিব দিব লাগিব তাৰ পাছতে তেওঁলোকক ভালকে টয়লেট ট্ৰেইনিং দিব লাগিব এতিয়া এই টয়লেট ট্ৰেইনিংটো কৰা কিছুমান নিয়ম আছে এই টয়লেট ট্ৰেইনিংটো 2 বছৰৰ পাছত কৰাব লাগে বহুত সোনকালে কৰালেও তেতিয়া তেওঁলোকে কেতিয়াবা বাথৰুম নাযাবলে বিৰোধ কৰিবলৈ পাৰে সেইভাবে 2 বছৰৰ পাছতহে টয়লেট ট্ৰেইনিংটো কৰাব লাগে আৰু টয়লেট ট্ৰেইনিং কৰাওঁতে ৰুল অফ 1 বুলি এটা নিয়ম আছে তাৰ মানে প্ৰত্যেকবাৰে অকল এজন মানুহহে সদায় শৌচালয়লে টয়লেটলে লৈ যাব লাগে খোৱাৰ 30 মিনিটৰ ভিতৰত তেওঁলোকক টয়লেটলৈ লৈ যাব লাগে আৰু 5 মিনিট বা 10 মিনিটৰলৈকে তেওঁলোকক বহাব লাগে মিনিমাম 5 মিনিট তেওঁলোকক বহালেও হয় তাৰ পাছতে প্ৰত্যেকবাৰে তেওঁলোকক অকল এটা কথাকে ক'ব লাগে যদি পি কয় বা পু কয় বা যিয়ে নকয় যিটো শব্দই নকয় তেওঁলোকক এটা শব্দই ক'ব লাগে যেতে তেওঁলোকে বুজি পায় হেতু মানে তেওঁলোকে হোচ কৰিব লাগে আৰু তেওঁলোকক প্ৰত্যেকবাৰে একেটা বাথৰুমলৈ লৈ যাব লাগে বেলেগ বেলেগ বাথৰুমলৈ নহয় তাৰ পাছতে কৰাওঁতে চাব লাগে যদি এটো ইন্ডিয়ান টাইপ অফ টয়লেট হয় যদি ইন্ডিয়ান টাইপ অফ শৌচালয় হয় তেতিয়া হেতু বেছি ভাল তেতিয়া বহুতে এটা এংগলত বহে মানুহ আৰু তেতিয়া হোচ কৰিবলৈ এটা জোৰ পায় এটা প্ৰেছাৰ পায় আৰু হে হোচ কৰিবলৈ বেছি কঠিন নহয় সহজে পাৰ হৈ যায় আৰু যদি ইন্ডিয়ান ওয়েস্টাৰ্ণ টাইপ অফ টয়লেট থাকে তেতিয়া তেওঁলোকক এটা ফুট ৰেষ্ট এখন টুল এখন দিব লাগে ভৰিগিটা থবলে যাতে তেওঁলোকৰ ভৰিগিটা উলমি না থাকে আৰু তেওঁলোকে ইন্ডিয়ান টাইপ অফ টয়লেটত বহা নিচিনাকে এটা এংগলত বহে সেই এংগলটোত বহিলে তেওঁলোকক হোচ কৰিবলৈ বেছি কষ্ট নহয় তেওঁলোক হোচটো ধুনিয়াকে পাৰ হৈ যাব পাৰে তেওঁলোকৰ বেছি জোৰ দিব নালাগে আৰু সেইভাবে তেওঁলোকে বাথৰুম যাবলৈ পাছত ভয় নকৰা হয় তাৰ পাছতে তেওঁলোকে যদি ভালদৰে নিজৰ ফালপা চেষ্টা কৰিছে হে 5 মিনিটত তেওঁলোকে যদি চেষ্টা কৰিছে হোচ কৰিবলৈ হোচ হওক বা নহওক তেওঁলোকক এটা সৰু পুৰস্কাৰ দিবলৈ লাগে হে সৰু পুৰস্কাৰটো হ'ব পাৰে যেনেকৈ এটা ষ্টিকাৰ হ'ব পাৰে বা তেওঁলোকে যদি কিবা কিতাপ পঢ়ি ভাল পায় কিবা খেল খেলি ভাল পায় তেতিয়া হে হোচ কৰা চেষ্টাটোৰ পাছত তেওঁলোকক এটা সৰু পুৰস্কাৰ হে গেমটো বা হে কিতাপখন দিব লাগে যিটো তেওঁলোকে ভাল পায় তেতিয়া তেওঁলোকৰ এটা পজিটিভ ৰিএনফোৰ্সমেন্ট হয় তেওঁলোকে পাছত কেতিয়াও টয়লেট যাবলৈ ভয় নাখায় আৰু যদি কেতিয়াবা গম নোপোৱাকেও তেওঁলোকৰ মনে মনে যদি তেওঁলোকৰ গম নোপোৱাকে কেতিয়াবা পায়খানা পেনতে গুচি যায় তেতিয়া তেওঁলোকক কেতিয়াও কোনো কষ্ট দিব নালাগে কেতিয়াও পানিশমেন্ট দিব নালাগে তেতিয়া এটা নিগেটিভ ৰিএনফোৰ্সমেন্ট হয় আৰু তেওঁলোকে পাছত পায়খানা কৰিবলৈ ভয় কৰে আৰু যেতিয়া ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ যায় অলপ ডাঙৰ হৈ যায় তেতিয়া এটা নিৰ্ধাৰিত সময় এটা ঠিক কৰি দিব লাগে যেতিয়া হেতু সময়তে যাতে তেওঁলোক সদায় বাথৰুমলৈ যায় অলপ সময় 5 মিনিট 10 মিনিট বাথৰুমৰ সিটটোত গৈ পেলাই টয়লেট সিটটোত গৈ বহেগে হোচ হওক বা নহওক তেওঁলোকে সদায় গৈ পেলাই তাতে বহিব লাগে অলপ দেৰি কাৰণে খোৱাৰ পাছত গলে বেছি ভাল যদি তেওঁলোকৰ স্কুল 7টা বজা পা হয় তেতিয়া তেওঁলোকক 5টা বজাতে উঠাব লাগে তেতিয়া তেওঁলোকে অলপ সময় পাব নিজৰ বাথৰুম যাবলৈ অলপ ৰিল্যাক্স কৰিবলৈ আৰু যদি ৰাতিপুৱা উঠাত বহুত কষ্ট হয় তেতিয়া পাঁচবেলা দুপৰীয়া আহি পোৱাৰ পাছত ভাত খোৱাৰ পাছত বা গধূলি এটা নিৰ্ধাৰিত সময় ঠিক কৰি দিব লাগে যিটো সময়ত তেওঁলোক সদায় বাথৰুমলৈ যায় 5 মিনিট 10 মিনিট গৈ পেলে বাথৰুম সিটটোত বহেগে তেতিয়া যেতিয়া যেনেকৈ সময় গৈ থাকিব হেতু সময়তে তেওঁলোকৰ হয়তো সদায় টয়লেট কৰিবলৈ হোচ কৰিবলৈ মন যাব হোচ কৰিবলৈ এটা নেচাৰেল এটা আৰ্জ আহিব হেতু সময়তে কৰিবলৈ হেতু সদায় প্ৰেক্টিস কৰিব লাগে ইয়াৰ পাছতে কিছুমান মেডিকেশন আছে দৰব আছে যাৰ কাৰণে আপোনালোকৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু তেতিয়া তেওঁলোকে কিছুমান দৰব দিব কেতিয়াও এই দৰববোৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকে নিজে আৰম্ভ নকৰিব ইয়াৰ কেতিয়াবা সাইড ইফেক্টটো হ'ব পাৰে আৰু বয়স অনুসৰি আমি বেলেগ লেক্সেটিভছ বা দৰব দিবলৈ পাৰো
তাৰ পাছত এই ট্ৰিটমেণ্টটোৰ দুটা পাৰ্ট আছে প্ৰথমটো ডিসইম্পেকশ্যন বুলি কয় আৰু তাৰ পাছত মেইনটেনেন্স ফেজটো আহে তাৰ কাৰণে মাক দেউতাকৰ বহুত পেশেন্স আৰু ধৈৰ্য হ'ব লাগিব এই ট্ৰিটমেণ্টটো কৰিবলৈ প্ৰথমটো যাক আমি ডিসইনফেকশ্যন তেতিয়া অলপ হাই ড'জত দৰৱটো দিয়া হয় আৰু এই দৰৱটো যেতিয়া প্ৰথম আৰম্ভ কৰে তেতিয়া পেট বিষ হ'ব পাৰে কেতিয়াবা ঢিলা পায়খানা হ'ব পাৰে কৰোতে টান বহুত কঠিন হ'ব পাৰে পায়খানাটো সেইবাবে কেতিয়াবা মাক দেউতাকে এটো বন্ধ কৰি দিয়ে ঢিলা পায়খানা হোৱাৰ লগে লগে ঢিলা পায়খানা হৈছে বুলি বন্ধ কৰি দিয়ে কিন্তু এটো বন্ধ কৰিব নালাগে ঢিলা পায়খানা কৰা পাছত টান পায়খানা হ'ব আৰু প্ৰথমতে পায়খানা কৰোতে অলপ পায়খানা টান পায়খানাখিনি ওলাই আহোতে হোছখিনি ওলাই আহোতে অলপ কষ্ট হ'ব তাৰ পাছতে এখিনি ওলাই যোৱাৰ পাছত সব ঠিক হৈ যাব সেইবাবে অলপ ধৈৰ্য ৰাখিব লাগিব তাৰ পাছতে এখিনি কেতিয়াবা দৰব দিয়া পাছতো বহুত যদি টান পায়খানা হয় ডাঙৰ হৈ যায় কেতিয়াবা দৰবটো নোলাব পাৰে এই ডিসইম্পেকশ্যন কৰিবলৈ তেতিয়া হস্পিটেল যাব লাগিব আৰু এনেমা ল'ব লগা হ'ব পাৰে আৰু কেতিয়াবা এনেমা মানে পায়খানাৰ ৰাস্তাটোৰ ফালেদি দৰব সুমুৱাই দিয়ে আৰু পায়খানাটো এটো ওলাই যোৱাত সহায় কৰে যদিও এনেমা দিয়া পাছতো কেতিয়াবা নোলাব পাৰে বহুত টান পায়খানা হলে বহুত বেছি কঠিন হৈ গলে তেতিয়া সাৰ্জনে ডক্টৰে অলপ টুপনি আহা দৰব দি পেলাই নিজে হাতে দি বা ইনস্ট্ৰুমেন্ট দি পেলাই এখিনি ডিসইম্পেকশ্যন কৰিব লগা হ'ব পাৰে যেতিয়া এই পায়খানাখিনি টান হোছখিনি ওলাই যায় তাৰ পাছতে মেইনটেনেন্স থেৰাপিটো আৰম্ভ হয় এই মেইনটেনেন্স ফেজটো 6 মাহ বা এবছৰলৈকে দিব লগা হ'ব পাৰে সেইবাবে পেৰেন্টছে অলপ ধৈৰ্য ৰাখিব লাগিব আৰু পুৰা 6 মাহৰলৈকে দৰবখিনি খুৱাব লাগিব যদি ঘটাতে দৰবটো বন্ধ কৰি দিয়ে তেতিয়া যিখিনি পায়খানাৰ ৰাস্তা ডাঙৰ হৈছিল সেইখিনি ধীৰে লাহে লাহে ঘূৰি পেলাই নৰমেল সাইজলৈ আহিবলৈ অলপ সময় লাগিব আৰু সেই সময়খিনিত টান পায়খানা হ'বলৈ নালাগিব সেই কাৰণে পায়খানাটো ঢিলা কৰি ৰাখিবলৈ এই দৰবখিনি দিয়া হয় যদি দৰবখিনি হঠাতে আকৌ বন্ধ কৰি দিয়ে তেতিয়া হলে এই প্ৰবলেমটো সলভ নহব আকৌ তেওঁলোকৰ টান পায়খানা হৈ থাকিব সেইবাবে 6 মাহ মানৰলৈকে 3 মাহ 6 মাহলৈকে এই মেইনটেনেন্স থেৰাপিটো খাব লগা হ'ব পাৰে সেইবাবে পেৰেন্টছে মাক দেউতাকে অলপ ধৈৰ্য ৰাখিব লাগিব আৰু সদায় এই মেডিকেশনছখিনি লগতে দৰবখিনিৰ লগতে যিন হাই ফাইবাৰ ডায়েট পানী বেছিকৈ খোৱা আৰু টয়লেট ট্ৰেইনিং খিনি দি থাকিব লাগিব আপোনালোকে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ কেতিয়া ল'ব লাগে নৰখাকে যদি জন্মৰ 24 ঘণ্টাৰ পিছত পায়খানা ভিতৰত পায়খানা কৰা নাছিলে আৰু পাছত কনষ্টিপেশন হৈ থাকে পায়খানাটো কঠিন হয় সঘনাই পায়খানা নকৰে পায়খানা খুলুসা নহয় তাৰ পিছত যদি জ্বৰ হয় যদি বেছিকৈ বমি হয় যদি ওজন ভালদৰে বাঢ়া নাই যদি পেট ফুলি গৈছে পেটটো ফুলি আহিছে সঘনাই জ্বৰ কাহ পানী লগা হৈ আছে তাৰ পাছতে যদি কৰোতে পায়খানা তেজ গৈছে পায়খানা ৰাস্তা তেজ গৈছে আৰু পায়খানা ৰাস্তাটো অলপ ফাটিছে তাত অলপ ঘাঁ লাগিছে আৰু যদি হোছ কৰোতে গৃহদ্বাৰ বাহিৰ হৈ আহিছে ৰেক্টেল প্ৰলেপ্স বুলি যাক কওঁ আমি পায়খানা ৰাস্তাটো অলপ বাহিৰলৈ ওলাই আহিছে তেতিয়া আপোনালোকে লগে লগে নিজৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তেওঁলোকে তেতিয়া শিশুটিক ভালদৰে পৰীক্ষা কৰিব আৰু যি বেমাৰ হৈছে তাৰ অনুসৰি চিকিৎসা প্ৰদান কৰা হ'ব হেই আছে আজি টপিকটোৰ ওপৰত ডিসকাশন যদি আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেল বাটনটো দবাব যাতে মই কিবা ক'লে ডাইৰেক্টলি আপোনালোকৰ ওচৰলৈ গৈ পাই লগতে ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব